ঘটনাটো এনেকুৱা মই তাৰমানে দুটা অলপ কম আছিল 1-2 মিনিটমান কম আছিল এই সময়ত মোৰ পেচাব লাগি ফেলে মই তাৰমানে পেচাব কৰিব আহিম বুলি টৰ্চ মাৰি দিলোঁ কিন্তু এই বাৰান্দাত দক্ষিণৰ বাৰান্দাত তেখেতে তাৰমানে কি হৈ আছে খৈৰা দি আছে কোন আছিল দেখা পালোঁ হা কোন আছিল এই মিজিং বড়ো মোৰ ভতিজা ল'ৰা তাৰপিছত আপুনি কি কৰিলে তাৰপিছত মই পুনৰ কি কৰিলোঁ মই তাৰমানে টৰ্চটো মাৰি ফেলে চাই মই পিছাই ফেলে আৰু পুনৰ তাৰমানে বিছনাত গ'লোঁ আৰু বহি থাকলোঁ আৰু সকলোকে মই ফোন কৰিলোঁ ফোন কৰি ৰাইজৰ মানুহে আহি ফেলে এতিয়া ছাৰকো মাতলাক চালে এতিয়া এইখিনি কামটো কৰি থৈছে আৰক্ষী আহিছিল আমি একো গম পোৱা নাই আমি বিচাৰ কৰিহে আছিলোঁ আমি ৰাইজক লৈ পেলাই যিহেতু মই তেখেতৰ কিবা খুৰা আছিল তেওঁ আগতে কোনো দিনে দেখা নাই দেখা পালেতো আমি কিবা এটা কৰিলোঁ হয় এই ঘটনাটো আমাৰ ভাল পোৱাই যিহেতু যিটো ছোৱালী ভাল পাইছিল তেখেতে এই ভাল পোৱাৰ মাজতে কিবা এটা হৈছে তেওঁলোকৰ তেওঁ নিজে তাৰমানে হত্যা কৰিছে নহ'লেতো এনেকৈ নহয় নিজে হত্যা কৰিছে মই কত হল না মই কত রাতি হল